সাধাৰণতে বাৰিষাৰ সময়ত নহয়, কিন্তু কেইবাদিনো আমাৰ ইয়াতে পেণ্ডিং আছিলে, মাজত ইলেকশ্যন গ'ল। কেইবাবাৰো নলবাৰীত আমাৰ ডেট পষ্টপন হৈছিলে, গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে আজি নলবাৰীত কেবিনেট হ'ব। কেবিনেটৰ কথাখিনিতো আমাৰ নৰ্মেল কথা থাকে, যিখিনি কেবিনেট মেমৰেণ্ডাম আহিব, সাধাৰণ আমাৰ যি গুৱাহাটীত হয় ইয়াতো সেইটোৱে হ'ব। কিন্তু মই ভাবোঁ যে আজি যথেষ্টখিনি নলবাৰীৰ ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু অসম চৰকাৰৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্ত নিশ্চয়কৈ আজিৰ এই সভাত লোৱা হ'ব। আৰু নলবাৰীবাসীৰ কাৰণে এটা আনন্দ যে আমি অসম চৰকাৰৰ এই কেবিনেটখনৰ সকলো মন্ত্ৰীকে আমি ইয়াত আদৰিবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ যে নলবাৰীবাসীয়েও এই কেবিনেটৰ জৰিয়তে কিবা নহয় কিবা আনন্দৰ খবৰ কেবিনেটৰ কথাটো এনেকুৱা যে কেবিনেটত যেতিয়া মই গোপনীয়তাৰ শপত লৈ থম আৰু কেবিনেটত কি আহিব ময়ো নাজানো। বিভাগীয় মন্ত্ৰীসকলে সদায় নিজৰ বিভাগৰ কথাটো কেবিনেটত আমাকে